জিলাৰ মৈৰাবাৰীত ইঞ্চুৰেঞ্চৰ কাৰ্যালয় মুকলি অনুষ্ঠান। সোমবাৰে মৈৰাবাৰীত এটি ইঞ্চুৰেঞ্চৰ কাৰ্যালয় মুকলি হয়। এই অনুষ্ঠানখনত মৈৰাবাৰী অঞ্চলৰ বিভিন্ন ব্যক্তিৰ লগতে কেইবাগৰাকীও সমাজকৰ্মী উপস্থিত থাকে। উল্লেখ্য যে মৈৰাবাৰীবাসীয়ে গাড়ীৰ বীমা কৰিবলৈ দূৰ দূৰণিলৈ যাবলগীয়া হৈছিল আৰু প্ৰয়োজনতকৈ বেছি ধন খৰচ কৰিবলগীয়া হৈছিল। ইফালে দীৰ্ঘদিনীয়া মৈৰাবাৰীবাসীৰ সমস্যা সমাধানৰ বাবে সুবিধাজনক হ'ব বুলি বিভিন্নজনে মত পোষণ কৰাৰ লগতে এই কাৰ্যালয়ত গাড়ীৰ বিভিন্ন ধৰণৰ নথি পত্ৰ তৈয়াৰ কৰিব পাৰিব বুলিও মন্তব্য আগবঢ়ায়। আজিকালি মটৰ ডিলাৰবোৰক এনেকুৱা ছিষ্টেমত কৰি দিয়ে, আপোনালোকে যিমান পইচা দিব লাগিছিল তাতকৈ কমকৈ দিব লগা। গতিকে সেই ইঞ্চুৰেঞ্চ কোম্পানীটো থকাৰ পিছত, অফিচটো থকাৰ পিছত তেতিয়া আপুনি মেমো নাম্বাৰখন ধুনীয়াকৈ চাই মেলি আপোনালোকে পে'মেণ্ট আপুনি ইঞ্চুৰেঞ্চ কৰিব পাৰে। গতিকে ই মৈৰাবাৰী অঞ্চলখনত উপস্থিত ৰাইজে সহায় সহযোগ কৰি ইয়াতে ইনভেষ্ট কৰে যে কাৰণে আপোনালোকৰ মৈৰাবাৰী বহুত পিছপৰা অঞ্চলখনৰ পৰা এই চবকে সজাগতা সৃষ্টি কৰিব ইঞ্চুৰেঞ্চ কোম্পানী। হ'ব নে আৰু অন্য কিবা সুবিধাও থাকে? এতিয়া চাওক, আমি ইয়াত ভেহিকুল ৰিলেটেড যিকোনো ছাৰ্ভিচৰ মানে অনলাইন কামবোৰ আৰু লগতে ইঞ্চুৰেঞ্চটো কৰা হ'ব। ভেহিকুল ইঞ্চুৰেঞ্চে তেনেকুৱা নহয়, হেল্থ ইঞ্চুৰেঞ্চো কৰা হ'ব, টাৰ্ম ইঞ্চুৰেঞ্চ কৰা হ'ব, দোকান পোহাৰৰ ইঞ্চুৰেঞ্চ, লগতে আমাৰ ইতিমধ্যে আমাৰ পলিউশ্যন চেণ্টাৰ অপেনিং কৰা এটা যোজনা চলি আছে। সেইটো হৈ গ'লে মৈৰাবাৰীবাসী ৰাইজ বা নগাঁৱৰ মানে মানুহৰ যিটো গেডাৰিং পলিউশ্যনৰ কাৰণে PUCৰ কাৰণে সেইটো বহুত পৰিমাণে কমি যাব। কি গাড়ীৰ আপোনালোকে বীমা কৰিব? সকলো ধৰণৰ গাড়ী, দুচকীয়াৰ পৰা আৰম্ভ কৰি একদম যিমান আছে আৰু একদম মেৰিন ইঞ্চুৰেঞ্চলৈকে ট্ৰেভেল ইঞ্চুৰেঞ্চ সব ধৰণৰ ইঞ্চুৰেঞ্চ ছাৰ্ভিচ ইয়াত। আপোনালোকে কিহৰ অফিচ উদ্বোধন কৰিলে? একচুৱেলি চাওক, আমাৰ ইঞ্চুৰেঞ্চ অফিচ মানে ৰাইজক ছাৰ্ভিচ দিয়াৰ কাৰণে, আচলতে অফিচ বুলি ক'ব নোৱাৰি, ছাৰ্ভিচ পইণ্ট বুলি ক'ব পাৰি। কাৰণ চাওক, আমাৰ পিছপৰা অঞ্চলত গাড়ী মটৰৰ ইঞ্চুৰেঞ্চৰ কাৰণে বহুত প্ৰব্লেমৰ অসুবিধা হয়, বহুত প্ৰব্লেমৰ সন্মুখীন হয়। তো সেইটো দিশত চিন্তা কৰি আমি ৰিপ্লায়েন্স কনচালটেণ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা স্পেক্ট্ৰাম ইঞ্চুৰেঞ্চ এণ্ড ইনভেষ্টমেণ্ট ট্ৰেডমাৰ্কত আমি প্লেন লৈছোঁ গোটেই অসমতেই, যাতে কম পইচাত কম খৰচত মানুহে প্ৰপাৰ ৰেটত যাতে ছাৰ্ভিচ পায়, তাৰ কাৰণে আমি এই ষ্টেপবোৰ হাতত লৈছোঁ। আৰু দ্বিতীয় কথা হ'ল যে মৈৰাবাৰীৰ পৰা মানুহ নগাঁৱত যাব লাগে, নহ'লে মৰিগাঁও যাব লাগে ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে, নহয় ডিলাৰত যাব লাগে। আৰু ডিলাৰত কেনেকৈ ৰেট লয় সেইটো চব পাব্লিকে জানেই যে কেনেকৈ ৰেট লয় আৰু কাষ্টমাৰক কেনেকুৱা ছাৰ্ভিচ দি আছে বা কেনেকৈ পইচা লয়, কি প্ৰিমিয়াম লয়, সেইটো প্ৰায় সকলো মানুহেই অৱগত। তো সেই পৰিপ্ৰেক্ষিতত আমি দেখিলোঁ যে যদি আমি ৰাইজৰ সুবিধাৰ্থে অলপ জেগাই জেগাই অলপ ডিষ্টেঞ্চে যদি আমি ছাৰ্ভিচ পইণ্ট বহাই লওঁ, তেতিয়াহ'লে মানুহৰ পৰা যিটো বহুত সময়ত কি হয়, চিটিংবাজি কৰি পেলাই পইচা লৈ লয়, ইঞ্চুৰেঞ্চো নাপায়, কেতিয়াবা ডুপ্লিকেট পলিচি দি দিয়ে, আৰু সেই মানুহ যেতিয়া ক্লেইম আনে সেই মানুহজনকো বিচাৰি নাপায় আৰু মানুহজনৰ পইচাও গুচি যায়। তো সেইকাৰণে পাব্লিকে যাতে এটা প্ৰপাৰ প্লেটফৰ্মৰ থ্ৰুদি কাম কৰিব পাৰে, সেই সুবিধাৰ্থে এই এটা বৃহত্তৰ অঞ্চল মৈৰাবাৰী মোক সদায় কৈ থাকে, নগাঁও অফিচত গ'লে আমাৰ নগাঁও অফিচ এটা আছে, লাহৰীঘাটতো অফিচ এটা আছে, আৰু এইটো 3 নম্বৰ অফিচ যিটো মৈৰাবাৰীৰ মানুহক সুবিধাৰ্থে এইটো আজি শুভ উদ্বোধনী আমাৰ ফায়াৰ ব্ৰিগেড মৰিগাঁও ডিষ্ট্ৰিক্ট ইনচাৰ্জ ঢিঙৰ পৰা মস্তাফিজুৰ আহমেদ।